Hello students, welcome to Vinita Tutorial. আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি। এতিয়া চোৱা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় বৰ্তমান নগাঁও জিলাৰ বৰদোৱাৰ ওচৰত আলিপুখুৰী গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ হিৰুমণি ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধ্যা। শংকৰদেৱ সৰু হৈ থাকোঁতেই তেওঁৰ পিতৃ মাতৃ দুয়োজনৰে মৃত্যু হয়। সেয়েহে আইতাক খেৰসূতীয়ে শংকৰক তুলি তালি ডাঙৰ দীঘল কৰে। 12 বছৰ বয়সত শংকৰক পাঠশালাত নাম লগাই দিয়া হয়। ক ফলাখন শিকিয়েই তেওঁ এটি সুন্দৰ কবিতা লিখি গুৰু মহেন্দ্ৰ কন্দলীক উপহাৰ দিয়ে। কবিতাটোত আকাৰ ইকাৰ একো নাছিল, কিন্তু কবিতাটোৰ অৰ্থ ডাঙৰ আছিল। পিছলৈ শংকৰদেৱে বহুতো গ্ৰন্থ ৰচনা কৰে। তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ লগ লাগি তেওঁ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। সত্ৰ নামঘৰ আদিৰ জন্মদাতা শ্ৰীমন্ত শংকৰদেৱ। তদুপৰি কীৰ্তনঘোষা, গুণমালা, বৰগীত, ভাগৱত পুৰাণ, কালীয় দমন, পাৰিজাত হৰণ, ৰাম বিজয়, নাট আদি নানান পুথিও ৰচনা কৰে। শংকৰদেৱেই প্ৰথম অসমীয়া নাটক লিখিছিল। ইয়াৰ ভাষা আছিল ব্ৰজবুলি। গীত নাটক আদি পৰিৱেশনৰ বাবে খোল, তাল, দবা আদি নিজেই সাজি তেওঁ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এইজনা মহান পুৰুষৰ 120 বছৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত মহাপ্ৰয়াণ ঘটে। আশা কৰোঁ মহাপুৰুষ শংকৰদেৱৰ বিষয়ে কণ ল'ৰা ছোৱালীবিলাকে নজনা বহুত কথাই জানিব পাৰিলে। আমি শুনি আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা শুনো, ভাদ মাহত সকলো নামঘৰলৈ যায় এই কথা শুনো, কিন্তু শংকৰদেৱৰ বিষয়ে জানিবলগীয়া তেখেতৰনো ক'ত জন্ম হৈছিলে, তেখেতৰ মাতৃৰ নাম, পিতৃৰ নাম, তেখেতক কোনে তুলি তালি ডাঙৰ দীঘল কৰিছিলে, তেওঁ 12 বছৰ বয়সতে পাঠশালাত নাম লগাই এটা বৰ সুন্দৰ কবিতা লিখিছিলে ইত্যাদিবিলাক কথা আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে অতি প্ৰয়োজনীয় বুলি ভাবি মই এই অকণমান ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰোঁ তোমালোকে সকলোৱে ভাল পাবা। যদি ভাল পোৱা তেতিয়াহ'লে প্লিজ লাইক এটা কৰিবা, শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত, আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছা সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যিসকল পুৰণা তেখেতসকলক অতিকৈ ধন্যবাদ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে। বেল আইকনটো হিট কৰি থৈ যাবা যাতে নতুন আহিবলগীয়া ভিডিঅ'জবিলাকৰ ন'টিফিকেশ্যন সোনকালে পাই যোৱা। আজিলৈ আহোঁ, লগ পাম নতুন এটা ভিডিঅ'ত।